তো হেল্ল' গাইজ ৱেলকাম টু আৱাৰ ইউটিউব চেনেল। তো গাইজ আজি মই কলেজ আহি পালোঁ ৰাতিপুৱা মানে ঘৰত ভিডিঅ'টো আৰম্ভ কৰা নহ'ল। চ' মানে এনেকৈ কলেজ আহি পালোঁ আৰু এইখন চাওক আমাৰ কলেজখন। তো কলেজ আহি পালোঁ এতিয়া মানে আজি বহুত সোনকালে আহিলোঁ কিন্তু 9টা বাজিল আৰু যায় আৰম্ভ হোৱাতে তাৰপিছত এইফালে আছে গাইজ আমাৰ ষ্টুডেণ্ট কেইজন। তাৰপিছত গাইজ মানে আমি আজি ফিল্ড ছাৰ্ভেত এনথ্ৰপলজি ডিপাৰ্টমেণ্টৰ পৰা শ্ৰী সূৰ্য পাহাৰ যাম। তো তাত গৈ কি দেখা পাওঁ কি কৰোঁ আমি চব দেখাই আছোঁ আপোনালোকক, আৰু যোৱাতেও কেইটামান ক্লিপ ল'ম সেইকেইটা দেখাই আছোঁ, বলক আমাৰ লগত। তো গাইজ এতিয়া আমি যাবলৈ মানে ওলালোৱে আৰু এইফালে হিমাংশু অল দ্য বেষ্ট দিব আহিছে। কেনে হিমাংশু? হেপী জাৰ্ণি। তো থেংক ইউ। তো এইফালে আমি এইকেইটা ওলাইছোঁ। থেংক ইউ মানে অভিও যাব গাইজ, সিও চেফ জাৰ্ণি দি আছে আৰু এইফালে আছে আৰু এনেকৈ। এইফালে আমাৰ এই দুজন মহাপুৰুষ আছে। গাইজ এইটো হনুমান মন্দিৰ। এতিয়া আমি গৈ থাকোঁতে এটা মন্দিৰ দেখা পালোঁ, মা বনবাসী মন্দিৰ বুলি কয় এই মন্দিৰটোক। বহুত মানুহ হয় এই মন্দিৰটোত সময়ে সময়ে। যাত্ৰা হেঁপাহিছিলা দেশাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰনে হেঁপাহি হনুমান যাত্ৰা জেনাকিয়াকে যাবে মনে কৰা অভিমান। তো গাইজ আমি দুধনৈৰ পৰা ভিতৰেদি সোমাই দিলোঁ এইফালে। তো গাইজ আমি আহি পালোঁ এতিয়া এইফালে, এই গাড়ীৰ পৰা নামি পেলাই এইফালে আহি আছে আৰু সকলোবোৰ শ্ৰী সূৰ্য পাহাৰ আমি আহিলোঁ গাইজ। কি দেখা পাওঁ দেখাই আছোঁ গাইজ। এইফালে আমাৰ ছাৰ ৰেডি নোট লিখিবৰ কাৰণে। কি চাবা, তাৰপিছত কি ফ্লৰা ফাউনা পোৱা যায় সেইবিলাকো চাবা, তাৰপিছত ইয়াৰ হিষ্ট্ৰীটো চাবা আৰু কোন সময়ৰ হয় টেম্পলটো, কেনেকুৱা ধৰণৰ পূজা পাৰ্বণ হয় হা, টুৰিষ্ট আহে ক'ৰ পৰা আহে টুৰিষ্ট, সেই গোটেইবিলাক বস্তু চাবা হা, সেইবিলাক সুধি ল'বা মানুহৰ পৰা। তো গাইজ এইখন মেপ আছে ইয়াতে, মানে গোটেই এৰিয়াটোৰ মেপ আৰু এইখন মেপখন। তো গাইজ আমি এতিয়া তলত গৈ আছোঁ ওপৰৰ পৰা। তই যিটো কিবা কবি কবি ভাই, সেইটো কিবা কবি? একো নকওঁ দে। এই ৰ ভাই ৰ কিবা কবি? এই কলা হৈ আছে গাইজ কিয় বা। তো গাইজ আহি এইফালে চাওক কি পাই গ'লোঁ। তো গাইজ এতিয়া তলত আৰু আকৌ মানে বহুত তলত নামিলোঁ আৰু এইফালে ইয়াতে চাগে পূজা কৰা হয় মানে। তাৰপিছতে এইফালে শিলৰ মূৰ্তি আছে গাইছ, চাব পাৰে। এইফালে আছে
দুৰ্গাৰ মূৰ্তি এইফালে গাইছ শিৱলিংগ এইবোৰ মানে ইয়াত টোটেল কিমান শিৱলিংগ আছে অভি 99,999টা 99,999টা বোলে গাইছ এইফালে আছে এই ভিতৰতো আছিল মানে অলপ হেৰি হৈ গৈছে আৰু বহুত আছে এইফালে পানী পৰি আছে গাইছ ইয়াত চাব লগা বস্তু বহুত আছে আৰু মন্দিৰো আছে বহুত কেইটা মানে এটা মন্দিৰে নহয় আৰু শ্ৰীসূৰ্য পাহাৰত বহুত কেইটা মন্দিৰ আছে তাৰে ওপৰত ধৰি যায় চাই আহিছোঁ আকাশী গংগাটো চাই হ'ব তো গাইজ এতিয়া আমি ওপৰত গৈ আছোঁ এনেকৈ এই পিনে আহি আছে সকলোবোৰ এইফালে ছাৰো আহি আছে এইপিনে গৈ আছোঁ গাইজ আকাশী গংগা গাইজ চাওক আপোনালোকে আকাশী গংগা এইফালেও কিবা আছে এইফালেও আছে আমি ওপৰত যাম কৃষ্ণ ইয়াত পূজা কৰে গাইজ এইফালে আকৌ খোলা গাইছ ইয়াতে নেট দি থোৱা আছে যাতে তলত পৰি নাযায় কায়ো কালেক্ট কৰিব পৰা ইনফৰমেশ্যন নতুন ইনফৰমেশ্যন কিছুমান কালেক্ট কৰিব পৰা তো গাইজ এইফালে এইবিলাক মানে আমি ফেটফুল আজি আৰু ভাগত আহিম ন এইফালে এইবিলাক মানুহ আছে গাইছ if you have any doubt you can ask them okay অ'কে ছাৰ কিমান বিঘা হ'ব মাটি বহুত হ'ব এনেকুৱা কিছুমান প্ৰশ্ন সুধিবলৈ যিবিলাক মানে জানে তেওঁলোক কোন সম্প্ৰদায় ইয়াতে বেছিভাগ কি মানুহ ৰাভা মানুহ বড়ো মানুহ নেপালী কি মানুহ আছে আচ্ছা আচ্ছা অঁ ঠিক আছে বাৰু জীৱ জন্তু তাৰপিছত গছ লতা কেনেকুৱা পায় সেইবিলাকৰ বিষয়ে তথ্য আহৰণ কৰিব গৈছোঁ গতিকে এইবিলাকৰ ফটোগ্ৰাফ লৈ ল'বা ঠিক আছে গাইছ বান্দৰ এইটো বান্দৰ গাইছ বান্দৰ জগাব গৈছিল তো গাইজ এইফালে আহি আহি মানে এইখন কি পালোঁ স্কুলে চাগে নে কিয়ে এইখন কি নাজানো আৰু এইফালে চাওক আৰু বান্দৰ কেইটাই মাংকে কি আছিল ৰাজদীপ এতে মন্দিৰ আছিল বোলে গাইজ তো গাইজ আমি ভিতৰত আহি পাই অলপ মানে ৰেষ্ট লৈছোঁ আপোনালোকে দেখিছেতো ইমান ৰ'দ মানে আৰু এইবিলাক ছায়া জেগাতে জিৰাই আছোঁ তাৰপিছত বাকীবিলাকে মই মানে অলপ ৰেষ্টে লৈছোঁ গাইজ বেছি হেৰি কৰা মানুহ তাৰপিছত বাকীবিলাকে ফটো উঠি আছে এইফালে ফটো উঠি আছে এইফালে ফটো উঠি আছে এই তাতো ফটো উঠি আছে আৰু এইপিনেও ফটো উঠি আছে গাইজ এই ৰিলছ বনাই আছে গাইজ অভি আমাৰ কি ক'ম আৰু গাইজ কলেজ ড্ৰেছত ৰিল এই এটা চাইডত চাই আহিলোঁ আৰ্কলজিকেল চাইট লাগিব আছে চাই আহিলোঁ এতিয়া নেক্সট চাই আছোঁ এইফালে ৰাজদীপ বহি আছে কল্যাণ ভিতৰত আৰু এটা শিৱলিংগ আছে এইটো তাৰপিছত এইপিনে গাইছ মানে মাতলি আছে আৰু পানী অহা ভিতৰত পানী আহিছে চাব নোৱাৰি এইপিনে এইবাৰ আমি বৌদ্ধ স্তূপত আহি আছোঁ
মাকে পূৰ্ণিমাত হ'ব প্ৰত্যেক পূৰ্ণিমা নে মাঘৰ পূৰ্ণিমা? প্ৰত্যেক পূৰ্ণিমা নে মাঘৰ পূৰ্ণিমা? পূৰ্ণিমা 7 দিন হয় ন? 7 দিন কৈ 10 দিন বা 10 দিন আছে 10 দিন এতিয়া কি পূজাৰীবিলাক ইয়াৰ লোকেল নে বেলেগৰ পৰা? লোকেল গাঁৱৰে ন? এটাহে হয় কিবাই দুত নাই তো গাইজ এইফালে আমি এটা মন্দিৰ আহি পালোঁ, ৰজাদিনীয়া ধুনী গৃহ আৰু বিষ্ণু যজ্ঞ স্থল। তো এইফালে কৈ আছোঁ এনেকৈ সোমাই ইয়াতে বহা আছিল স্থান। তো guys, এইফালে গৈ আছোঁ। এইফালে আমাৰ ছাৰ আছে, ইয়াতে ভৰি চৰি ধুব পাৰি আৰু। বহি ল'লোঁ আমি, ইয়াতে পূজাৰীয়ে কিবা ক'ব আৰু আমি সেৱা কৰোঁ ইয়াতে। তো গাইজ এইটো বোলে মানে পোন প্ৰথমে আৱিষ্কাৰ হৈছিল এইটো মানে এইটো গাইজ মানে এইটোৰ পৰা আৰম্ভণি হৈছিল, এইটোৰ পৰা বাকী চববিলাক হ'ল শিৱলিংগবিলাক চববিলাক হ'ল আৰু। এতিয়া পূজাৰীয়ে কি কয় আপোনালোকক দেখাই দিছোঁ। জ্বলি আছিল, এই অগ্নিটো আজি জ্বলি আছে। আটাইতকৈ জংঘলৰ মাজত এতিয়া হাতালি নামৰ পৰ্বত আছিল। তাৰপৰা এঠাইত উঠি এঠাইত নামিব লাগে, এঠাইত উঠি সাতখন পাহাৰৰ সমষ্টিক মানে হাতালি পৰ্বত নামি দিয়া। আৰু এই পৰ্বতত মা লক্ষ্মী, বিষ্ণু ব্ৰহ্মা মহেশ্বৰ তিনিজন প্ৰভু ইয়াত স্থিতি হিচাপে থাকিল। কেনেদৰে মা লক্ষ্মী, লক্ষ্মী দেৱী হ'ল তেওঁৰ পতিৰ নাম হ'ল বিষ্ণু, বিষ্ণু ভগৱানৰ পতিৰ নাম লক্ষ্মী, পত্নীৰ নাম লক্ষ্মী দেৱীয়ে পতিক কৈছিল যে তেওঁৰ স্বামীক কৈছিল যে আপুনি হ'ল শ্ৰেষ্ঠ, কাৰণ আপুনি জীৱসকলক মানে পালন কৰে, জীৱ সৃষ্টি 12খন হাতেদি তলত গৈছিলে নেকি? তলত কাৰণ আছিল নহয়, তাতে 12খন হাত দেখা পাইছে নহয় আপোনালোকে। সেই 12খন হাত মানে সৃষ্টি কৰাৰ সময়ত লাগিছে। ইয়াৰ লগত তাৰ কানেকশ্যন, তাৰ লগত খাদ্য, তাৰ লগত কি এনেকৈ মানে বিষ্ণুৱে মানে 12খন হাতেদি তেওঁৰ সৃষ্টিৰূপে অৱতাৰ কৰিছিল, এটা সৃষ্টিৰূপে আছে। সেই সময়ত এই বিষ্ণুক কৈছিল যে আপুনিয়ে শ্ৰেষ্ঠ, কাৰণ আপুনি জীৱসকলক পালন কৰে। জীৱ বুলি ক'লে সাধাৰণতে গোটেই জীৱ, গছ গছনি এইবিলাক চব জীৱে বুলি কয়। আৰু জড় পদাৰ্থটো মানে কাঠটোখন জড় পদাৰ্থ নহয়, গতিকে জীৱৰ পৰাহে জড় পদাৰ্থ হয়, কথাটো গম পাইছে। তে সেইকাৰণে মা লক্ষ্মী কৈছিল যে আপোনালোকে শ্ৰেষ্ঠ কায়, আপুনিতো শ্ৰেষ্ঠ। তেতিয়া বিষ্ণু ভগৱানে কৈছিল যে আমি তিনিজনৰ উদ্দেশ্যটো হ'লে এই 3টা পাঠ, বুজিছে? এইটো শীৰ্ষত আছে, এইটো ডাঙৰ দীঘল, এইটো ব্ৰহ্মা, এইটো বিষ্ণু। আমি 3জন আমি সৃষ্টি কৰি মানে আমি পৃথিৱী সৃষ্টি কৰিছিলোঁ। ধৰক আপোনালোকে গম পাইছে এতিয়া চন্দ্ৰলোকত কিয় মানুহ থাকিব পৰা নাই, কাৰণ কি? ইমান টকা পইচা খৰচ কৰিব আছে, চন্দ্ৰলোকতো পৰা নাই থাকিব। কিয় পৰা নাই? এই কাৰণটো ইয়াৰ লগত কানেকশ্যন আছে। এতিয়া শীৰ্ষজনে শীৰ্ষ বুলি কৈছে, শীৰ্ষজনৰ বিভিন্ন নাম আছে, বুজিছা? আপোনালোকৰ ভাষাত শীৰ্ষজনৰ নাম বেলেগ, আমাৰ ভাষাত ভগৱানৰ ভাষাত শিৱ বুলি কয়, মহাদেৱ বুলি কয়, এই বিভিন্ন আৰু বিভিন্ন নাম আছে। সূৰ্যৰো বিভিন্ন নাম আছে, সূৰ্যৰ ভাষা হিচাপে নাম, হয়নে? আমাৰ ধৰি লওক আপোনালোকৰ নিজা নিজা ভাষা হিচাপে। এতিয়া মন্দিৰ কমিটিৰ ছেক্ৰেটাৰীয়ে আমাক মন্দিৰটোৰ বিষয়ে কিছু কথা ক'ব, তো এই চাই লওক এইখিনি। হিন্দুৰ ভিতৰতে আমাৰ প্ৰাচীন অসমৰ 2 ঠাইতে সূৰ্য পূজা কৰিছিল। তাৰে এইটো সূৰ্য পাহাৰটো দ্বিতীয়, প্ৰথমটো চিহ্ন নাই, কিন্তু পুৰাণ মতে প্ৰাচীন অসম বুলি উল্লেখ কৰিছিল। প্ৰাচীন অসম বুলি উল্লেখ প্ৰথমতে আজি যিটো হাজোৰ ওচৰৰ গৰুড়াচল বুলি এখন পাহাৰ আছে, টিলা, এই টিলাটোত প্ৰথম সূৰ্য পূজা হৈছিল। তাৰ দ্বিতীয়টো ইয়াত এই কথাটো তালিকা পৰা কৰি আছে। হাজোৰ ওচৰে সূৰ্য পাহাৰ আজি সূৰ্য পূজা। তো গাইজ এতিয়া আমি মানে বেলেগ মন্দিৰ চাই পেলাই ইমান মিউজিয়াম চাব আহিলোঁ। মিউজিয়াম বাহিৰৰ মন্দিৰবিলাক চাই পেলাই এতিয়া মিউজিয়াম চাব আহিছোঁ। তো গাইজ মানে বহুত ভাগৰ লাগিছে। এয়া মন্দিৰ চালোঁ, মেইন মন্দিৰটো চালোঁ,
মেইন মন্দিৰটোত ভিডিঅ' বনোৱা নহ'ল আৰু মানে পূজাৰীও নাই তাতে, সেইবাবে আমি বাহিৰৰ পৰা সেৱা কৰি আহিলোঁ। তাৰপিছত এইফালে উঠি যাই আছোঁ। এইটো কি মন্দিৰ অভি? হনুমান মন্দিৰ এইটো। হনুমান মন্দিৰ। অৱস্থা একেবাৰে বেয়া আৰু অৱস্থা বেয়া একেবাৰে, এই জোতা দুটা হাতত লৈ ৰাতিপুৱা একো খোৱা নাছিলোঁ। ৰাতিপুৱা 8টা বজাৰ পৰা খালী মই গাইছ 3খন ৰুটি খাই আহিছোঁ আৰু মানে খামডুম বনাই তিনিখন কম হৈছে। সিদ্ধাৰ্থ কি খাইছা? ৰুটিয়ে খাই আহিছোঁ 3খন। ৰুটি এই চেম মই 3খন খাই আহিছোঁ। তাৰপিছত এই মন্দিৰটো দেখাই আছোঁ আপোনালোকক। তো গাইজ আমি গোটেই সূৰ্য পাহাৰখন মানে শেষ কৰিব নোৱাৰিলোঁ চাই। এইফালে মন্দিৰ এইটো, ইয়াতে সেৱা কৰিলোঁ গোটেইকেইজনে। তাত এই ইমান ওপৰৰ তলৰ পৰা মানে ওপৰত আহিছোঁ আৰু নমি যাব লাগিব। তো এতিয়া গাইজ মানে আমি গাড়ীত যাওঁ, উঠি পেলাই আমি ছাৰহঁতে ৰখি আছে, ছাৰহঁতৰ লগত যাই এই বাহিৰত কিবা এটা খাই লওঁ, খাই পেলাই আপোনালোকক লগ পাই আছোঁ। মেইন মন্দিৰত মানে সূৰ্য মন্দিৰত সেৱা কৰি আহিলোঁ আৰু হনুমান মন্দিৰতো সেৱা কৰি আহিলোঁ ওপৰত গৈ পেলাই। তাৰপিছত এইফালে আহিছোঁ গাইছ, এইফালে জৈন গুহা আছে বোলে গাইছ। তো আহিছোঁ যেতিয়া অকণমান চায়ে যাওঁ। এইটো পুখুৰী গাইছ কিমান ডাঙৰ, মানে এনেকুৱা হৈছে কোনদিনা আমি গাইছ মানে ৰানিং কৰোঁ, ৰানিং কৰাতকৈ আজি বেছি কষ্ট হৈ গৈছে আৰু সেইকে। তাৰপিছত এইফালে বাকীকেইজনে গৈছে, মই লাষ্টত আছোঁ গাইছ পানী লৈ যোৱাৰ কাৰণে। এইটো ছাৰৰ বটল গাইছ, ছাৰৰ বটলটো আজি আমাৰ গোটেইকেইটাই লৈ হেৰি কৰিছে আৰু ব্যৱহাৰ কৰিছে। আমাৰ বটল কৰিছে ঠিকে নাই গাইছ, বটল আনিছিলোঁ চবে। এইপিনে এইবিলাক আছে। তো গাইজ এইফালে এইবিলাক কি আছে নাজানো আৰু, এডাল গছ আছে, আহঁত গছ আছে গাইজ। এইপিনে গৈ আছোঁ আৰু ইয়াতে কি লিখা আছে আপোনালোকে পজ কৰি চাব গাইজ, আমাৰ বিশেষ টাইম নাই গাইজ। আৰু এইপিনে গুহা আছে, গুহাটো দেখাই আছোঁ এবাৰ। আমি ওপৰত উঠি আহিলোঁ সেইফালৰ পৰা। অ' ভি আমি কি চাব আহিছোঁ এইবাৰ? জৈন ধৰ্মৰ প্ৰতিমূৰ্তিবিলাক চাইছোঁ আৰু মন্দিৰ, জৈন মন্দিৰ বুলি কৈছে আৰু এজন দাদা লগ পাইছিলোঁ। তো গাইজ আপোনালোকে কল্পনা কৰিব নোৱাৰিব, মানে এনেকুৱাকৈ পানী দিলে মূৰ্তিবিলাক দেখা পায় মানে কিহৰ আছে। এইটো গণেশৰ মূৰ্তি গাইজ। তো এইপিনে গৈ আছোঁ আৰু এতিয়া এইফালে জৈন স্তূপ আছে, জৈন স্তূপ চাবলৈ গৈ আছোঁ। এতিয়া আমি গাড়ীত উঠি ল'লোঁ, তাৰ পৰা আহিলোঁ জৈন স্তূপৰ মন্দিৰটো মানে চালোঁ, তাতে গুহাটো কি কি আছে। এতিয়া চাওক এইবিলাক মানে কি গোটেই সেউজীয়া আৰু গোটেই এইবিলাক খেতি কৰিছে আৰু চাওক। এইখন দুধনৈ মহাবিদ্যালয় গাইজ, সেইদিনা আহিছিলোঁ আমি। তো গাইজ অহাতে আৰু মানে কষ্টই মষ্টই ভিডিঅ' বনোৱাই নহ'ল আৰু লগত বহি আছোঁ গাইজ। তো গাইজ আমি আহি পালোঁ, বকো আহি পালোঁ। বকো আহি পাই মানে ইয়াতে অকণমান জিৰাইছোঁ। এইফালে ডেডিকেট আছে, ডেডিকেটত কিবা কিবি খাই লওঁ গাইজ, খাই পেলাই এইবাৰ ঘৰত যাই আছোঁ। তো গাইজ আজিৰ ভিডিঅ'টো কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু সূৰ্য পাহাৰটো বহুতে দেখিছে, যিসকলে দেখা নাই মোৰ ভিডিঅ'ৰ জৰিয়তে কিছুমান চাব পাৰিব। গোটেই দেখুওৱা নাই, কাৰণ গোটেই দেখুওৱাটো সম্ভৱ নহয়, 3 দিন 4 দিন লাগিব ঘূৰোতে। তো আপোনালোকে দেখা পাব, নিজে গৈ চাব, এবাৰ ভিজিট কৰিব, তেতিয়া আৰু আকৌ মানে বেছি ভাল লাগিব। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল গাইজ, নেক্সট আকৌ এটা ভিডিঅ'ত লগ পাম।